নৰৱেৰ এগৰাকী মহিলা সাংবাদিকে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী মোদীৰ মুখ বন্ধ কৰি দিলে। ইনচিডেণ্টটো খুব ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত। Prime Minister Modi, why don't you take some questions from the freest press in the world? আমি চবেই দেখি আছোঁ এইকেইদিন যে আমাৰ দেশৰ প্ৰধানমন্ত্ৰীগৰাকী ইউৰোপ ভ্ৰমণৰ সময়ত নৰৱেত উপস্থিত আছিল আৰু নৰৱেত হোৱা এখন কনফাৰেন্স মিটিঙত এগৰাকী সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত নৰেন্দ্ৰ মোদীৰ মুখ বন্ধ হৈ গৈছে। প্ৰধানমন্ত্ৰীগৰাকীক নৰৱেৰ এগৰাকী সাংবাদিকে সুধিছিল যে আপুনি পৃথিৱীৰ সকলোতকৈ স্বাধীন মেডিয়াৰ পৰা প্ৰশ্ন কিয় নলয়, তাৰ কিন্তু তেওঁ একো উত্তৰ দিব নোৱাৰিলে। পিছত সাংবাদিকগৰাকীয়ে গোটেই ইনচিডেণ্টটো ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে আৰু তাত তেওঁ লিখিছে যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মোৰ প্ৰশ্ন গ্ৰহণ নকৰিলে। আৰু তাৰপিছত তেওঁ লিখিছে যে মই তেওঁৰ পৰা এইটো আশাও কৰা নাছিলোঁ। মানে দেখিছে এখন দেশৰ এগৰাকী সাধাৰণ সাংবাদিকে আন এখন দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক কেনেকৈ কিমান স্বাধীনভাৱে আৰু মুক্তভাৱে প্ৰশ্ন কৰিছে। আৰু তাৰপিছত তেওঁ লিখিছে যে ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ইণ্ডেক্সত নৰৱে 1 নম্বৰ পজিশ্যনত আছে আৰু ভাৰতৰ ৰেংক হৈছে 157th। তেওঁ ভাৰতবৰ্ষক পেলেষ্টাইন আৰু কিউবা এনেকুৱা ধৰণৰ দেশৰ লগত তুলনা কৰিছে। আৰু তাৰপিছত তেওঁ লিখিছে যে আমাৰ কাম সেই শক্তিসমূহক প্ৰশ্ন কৰা যিসকলৰ লগত আমাৰ কোঅপাৰেশ্যন আছে। ইয়াৰ পৰা আমি কি দেখিছোঁ যে সাংবাদিকতা আচলতে কেনেকৈ কৰা হয়, স্বাধীনভাৱে আৰু নিৰপেক্ষতাৰে সাংবাদিকতা কেনেকৈ কৰা হয়, সাংবাদিকতা যে এটা কেৱল জব নহয়, আমাৰ নৈতিক দায়িত্ব, সেই কথাটো ইয়াত প্ৰতিফলন হৈছে। গোটেই ইনচিডেণ্টটো এতিয়া ছ'চিয়েল মিডিয়াত ফুল ভাইৰেল হৈ আছে। তাৰ তলত ৰাহুল গান্ধীয়ে কমেণ্ট কৰিছে বা অন্য আন মানুহে এক্স হেণ্ডেলত কমেণ্ট কৰিছে, ৰিটুইট কৰিছে। সাংবাদিকগৰাকীয়ে ৰাহুল গান্ধীক ইণ্টাৰভিউৰ কাৰণে মাতিছে বা বিচাৰিছে ইণ্টাৰভিউ ল'বলৈ। তো ছ'চিয়েল মিডিয়া ফুল ভাইৰেল হৈ আছে এই গোটেই ইনচিডেণ্টটো। চাওক, এখন দেশৰ প্ৰধানমন্ত্ৰীগৰাকী যেতিয়া আন এখন দেশলৈ যায়, সেই দেশখনত গৈ তেওঁ কি ক'ব, তেওঁৰ কি উত্তৰ দিব প্ৰশ্নৰ, তাৰ পৰা আমাৰ সমগ্ৰ ভাৰতখনৰ এটা প্ৰতিচ্ছবি তাত ভাহি উঠে। গতিকে যেতিয়াই এনেকুৱা কিছুমান ইনচিডেণ্ট হয়, তাত আমি ভাৰতীয় হিচাপে কিন্তু গৌৰৱ কৰিব নোৱাৰোঁ।